আচৰিত কথা মই আপোনালোকক দেখুৱাই আছোঁ প্ৰমাণটো দিম আহক চাবলৈ এইজোপা গছ দেখিছে নহয় আপোনালোকক এবাৰ দেখুৱাইছিলোঁ নহয় মই আমাৰ এই নেমু গছজোপা বুলি ইমান নেমু লাগিছে লমালমি বুলি কি হ'ল জানেনে আমিতো ঘৰ বাৰু নাথাকোঁ দোকানত গুচি যাওঁ কোন মানুহ আহে কি নাই ধৰিব নোতো নোৱাৰোঁ কাকোতো ক'বতো নোৱাৰোঁ যেতিয়ালৈকে দেখি নাপাওঁ কেনেকৈ ক'ম হয়নে নহয় সেইটো কাৰণে মানে চাওকচোন ইমান ধুনীয়াকৈ ডাঙৰ ডাঙৰ এনেকৈ নেমু লাগি আছিলে এই গছত ইমান লমালমিকৈ এনেকৈ ডাঙৰ ডাঙৰ নেমু লাগি আছিলে চালা কোন বদমাছ মানুহে চুৰ কৰি লৈ গ'ল নহয় এতিয়া গছত নেমুৱে নাই ইমান ধুনীয়াকৈ যত্ন কৰি ৰাখি দিছোঁ নেমু গছডাল বান্ধি পেলাই ধুনীয়াকৈ পুৰি গৈছিলে ধুনীয়াকৈ বান্ধি কুচি ৰাখি দিছোঁ ঘৰত নেমু লাগে বুলি প্ৰয়োজন হয় বুলি একে কি ক'ম আৰু দুখ লাগিছেগৈ ঘৰৰ বস্তু এটা যদি এনেকৈ কোনোবাই চুৰ কৰি লৈ যায় কিমান দুখ লাগে হয়নে নহয় কওকচোন আপোনালোকৰ লগতো আমাৰ নিচিনা হৈছেনে নাই জনাবচোন দেই মোৰ একদম মাথা চাথা ৰাতিপুৱাৰ পৰা কৈ আছে এই মানুহজন ঠিকছে গালি দিছোঁ আজি মই চালা নেমু গছজোপা চালা নেমু দণ্ডে চালা নাচাওঁ বোলে ইমান কষ্ট কৰি পেলাই নেমু পুলিজোপা উঠালোঁ তাৰপিছতো এনেকুৱা কৰিছ বুলি কয় ঠিকছে গালি দিছোঁ চালা কি ক'ম মানুহজনী আৰু কি ক'বনো সিও বেচেৰা কিনো ক'ব সিও নাথাকে ময়ো নাথাকোঁ পোৱালীকেইটাইনো কিনো চাব আৰু হয় নহয় সেইটো কাৰণে ভাবিছোঁ এই মানুহবোৰ যে লোকৰ বস্তু চুৰ কৰি কিনো পায় কাৰোবাৰ ঘৰৰ পৰা খৰি চুৰ কৰি নিব কাৰোবাৰ ঘৰৰ বাঁহ চুৰ কৰি নিব কাৰোবাৰ খোৱা বস্তু চুৰ কৰি নিব গছৰ গুটি পৰ্যন্ত চুৰ কৰি নিব চৰাই চিৰিকটিও চুৰ কৰি নিব কাৰোবাৰ পৰা বস্তু এসাঁজ চুৰ কৰি পেলাই নি খাব তাৰ কিবা শান্তি হ'ব জানো কোনোদিনেতো শান্তি নহয় আৰু খাবলৈ মন গৈছে খুজি খোৱাৰ কোনো লাজ নাই কোনো ভয় নাই হয়নে নহয় সেইটো কাৰণে মানুহে খুজি খাব লাগে